Hello everyone, welcome back to my YouTube channel. আৰু আপোনালোক সকলোকে প্ৰথমে ভোগালী বিহুৰ অনেক শুভেচ্ছা যাচিলোঁ। আশা কৰোঁ আপোনালোকৰ ভোগালী বিহুটো বহুত বেছি ভালে যাইছে। আৰু যিহেতু এতিয়া কোভিড পৰিস্থিতি বহুত বেছি ভয়াৱহ হৈ আহিছে, আপোনালোকে একদম ছেফলি এবাৰ বিহুটো আপোনালোকে উদযাপন কৰে যেন। আৰু আজি মই গৈ আছোঁ ঘৰ, মোৰ লগত গৈ আছে এইফালে গাড়ী চলাই আছে। এতিয়া আমি খেতি পাইছোঁ একদম আজি কি কয় গাড়ীৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। মই এইখিনি গাড়ীৰ পৰা পিছে ব্লগ ষ্টাৰ্ট কৰা হৈ আছে যিয়ে নহওক। বাকী এতিয়া গৈ আছোঁ ঘৰ, একদম মই 1 মাহৰ পাছত গৈ আছোঁ। মজা লাগিব আজি উৰুকা একদম ফেমিলিৰ লগত ফুৰা বহুত বেছি ভাল লাগিব। একদম শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব। আৰু যদি আপোনালোকৰ ভাল লাগে তেতিয়া এই লাইকটো মাৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু আপোনালোক যদি মোৰ চেনেল যেতিয়া নতুনকৈ আহিছে তেতিয়া প্লিজ ছাবস্ক্ৰাইব কৰি দিব। চ' এতিয়া আমি পালোঁ নেলিত ন? এতিয়া আমি পালোঁ নেলি, কাৰণ আমি ৰাতিপুৱা ওলাই আহিছিলোঁ। তো সেইকাৰণে ভোক লাগিছে, তো ভাবিছোঁ কিবা এটা খাই লওঁ। ইয়াতে পুৰি চব্জি যিয়ে নহওক কিবা এটা ভাবিছোঁ খাই লওঁ। চ' আহক। এয়া আমাৰ আহি গ'ল পৰঠা, এইফালে ঘুগনি, পিঁয়াজ, আচাৰ, জলকীয়া। এইফালে ইয়াৰ খায়ে শেষ হ'ল মোৰ কুকুৰৰ পিছত লাগোতে লাগোতে। আমি জাষ্ট খাই মেলি আহিলোঁ। এতিয়া আকৌ আমি নিজৰ যাত্ৰাত। এতিয়া মই খাম ডাব। ইমান বেছি টেষ্টি। তুমি খাই ভাল পোৱা নে ডাব? বহুত বেছি টেষ্টি লাগে। মই মানে এইফালে আহিলে ৰাস্তাত মই একদম ডাব ভাল লাগে, মই বলিয়া হৈ যাওঁ ডাবৰ। ইমান মৰম লগা নহয় আগা ভালকে দুঘণ্টা হ'বলৈ হ'ল, জামতেই ফচি আছোঁ। মানে যাবই পৰা নাই, এনেকৈ লাহে 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 1 কিলোমিটাৰো এনেকৈ মানে ভালকৈ যাব পৰা নাই। মানে কি আমি 4:30 মানত ঘৰ আহি পালোঁ, কিন্তু মানে ভিডিঅ' কৰিবলৈ নহ'ল। কি বান্ধিছে? মাক বান্ধিছোঁ। কি বান্ধিছে? অ' কি বান্ধিছে? নহ'লে চব ফল আমি যাব নিদিওঁ। পথাৰত যেতিয়া নৰা থাকে, নৰাৰ মাজত য'ত ত'ত এডাল এডাল ধানৰ চিৰা পৰি থাকে। তাৰপৰা সেই ধানৰ চিৰা বুটলি আপোনাৰ ঘৰলৈ আই লক্ষীক সেৱা সৎকাৰ কৰি নিমন্ত্ৰণ কৰে যে আই লক্ষী আপুনি পথাৰত পৰি থাকিব নালাগে, আমাৰ দুখীয়াৰ ভঁৰাললৈ আহক, আপোনাক আমি নিমন্ত্ৰণ কৰিছোঁ। এনেকৈ তামোল পাণ থুৰিয়াই দি তেখেতক নিমন্ত্ৰণ কৰোঁ। আৰু সেই পৰম্পৰা আমি এই উৰুকাৰ দিনাখন এই মাঘ বন্ধাৰ পাছতে সেই পৰম্পৰা অনুসৰি আমাৰ দেউতা ককাহঁতে যিখিনি কৰিছিলে সেই পৰম্পৰা অনুসৰি আমি ভঁৰালত থওঁ। আৰু ভঁৰালত থোৱাৰ পাছত আমি ভঁৰালটো এমাহৰ কাৰণে নুচোঁ। এতিয়া জানিব লাগে এই চাকি বন্তি জ্বলাইছোঁ, তেওঁ সেৱা সৎকাৰ কৰি চাকি বন্তি জ্বলাই থলোঁ তেখেতক থৈ পেলাই। আৰু এতিয়া আমি দৰ্জা মাৰি দিম। দৰ্জা মাৰি আমি এই মাঘৰ মাহটো ভঁৰালৰ পৰা
খানা একদম ৰেডি হৈ গৈছে এয়া হৈছে চিতল মাছ পুৰা ধোঁৱা ওলাই আছে দেখিছেনে একদম ধোঁৱা ওলাই গৈছে চিতল মাছৰ এয়া জোল বনাইছে তাৰপাছতে ইফালে একদম হাঁহৰ মাংস পুৰা ইফালে হাঁহৰ মাংস দেখাতে একদম টেষ্টি লাগি গৈছেগৈ আৰু এতিয়া খোৱাৰহে কথা মানে একদম হাঁহৰ মাংস তাৰপাছতে এইফালে আছে পনীৰ মটৰ দি বনাইছে এয়া যোনসকলে মাংস নাখায় তেওঁসকলৰ কাৰণে আমি অলপ অলপ খাম আৰু মইতো মাংসও খাওঁ বাৰু তাৰপাছত এইফালে হৈছে বেঙেনাৰ পিটিকা বেঙেনা বিলাহী আৰু কিবাকিবি আছে তাৰপাছতে এইফালে আছে ফুলকবি ফ্ৰাই এইটো ফুলকবি ফ্ৰাই তাৰপাছত এইয়া আছে এটা চব্জি কোনোবাই ল'লে ল'ব আৰু আমিতো আৰু নলয় এই ফ্ৰেঞ্চবিন সৰু আলু দি চব্জি গুড মৰ্ণিং এভৰিৱান যোৱাকালি মোৰ ভিডিঅ'টি শেষ কৰিবলৈ সময় নহ'ল কালি ইমান বেছি ভাগৰ লাগিলে তো সেইকাৰণে শুই দিলোঁ আৰু শুৱাও বাৰু বেছি দেৰি হৈছে একদম ৰাতিপুৱা শুই দিছোঁ দেখিছোঁ চকু তকু ফুলি আছে গোটেই এনিৱেজ পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ তৰফৰ পৰা হেপী ভোগালী বিহু একদম ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ আপোনালোকৰ বহুত বেছি ভালে যায় যেন এতিয়া মই বৰ্তমান বহি আছোঁ এইয়া মেজিৰ ওচৰত মেজি একদম শেষেই হ'ল মানে ভাবিছিলোঁ অথনি ভিডিঅ' কৰিম বুলি মানে কেইটামান এনেই ভিডিঅ' সৰু সৰু কৰি থৈ দিছোঁ মানে কি হ'ল অলপমান মানে ঘৰৰ মানুহৰ লগত কথা পাতি আছিলোঁ তো সেইকাৰণে ভিডিঅ' কৰিবও পাহৰি গ'লোঁ আৰু এতিয়া অকণমান আজৰি পাইছোঁ সেইকাৰণে ভাবিলোঁ এতিয়াই কৰি লওঁ আমি ওলাই মেলি একদম আহিলোঁ কাকখানি থানত তাতে পূজা চূজা কৰিলোঁ সেৱা ল'লোঁ তাৰপিছতে ইয়াতে মেজি জ্বলাইছিলে ইয়াতে মা কৰাই দিলোঁ সেয়া আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই চিধা যাম বাবা থান য'ত আছে নুমলীগড় তো তাৰো ধুনীয়াকৈ ভিডিঅ' দেখাম আপোনালোকক সেই গতিকে আহিলোঁ ইয়ালৈ আমি এই মাত্ৰ নুমলীগড়ত অৱস্থিত বাবা থানত আহি পাইছোঁ ইয়াতে আমি চাকি বন্তি জ্বলাম আৰু পূজা কৰিম আমাৰ এই মাত্ৰ পূজা কৰা হৈছে আৰু আমি এতিয়া বাবা থানৰ পিছফালে আহিছোঁ ইমান ধুনীয়া পৰিৱেশ নহয় এইফালে সেইটোকে আহি আছে বুজিছেনে এইটো আহি আছে সেইফালে মানে সেয়া হৈছে গণেশ মন্দিৰ হয় গণেশ মন্দিৰত তাতে আমি পূজা কৰিলোঁ ভাল লাগিছে নহয় একদম ধুনীয়া ধুনীয়া পৰিৱেশ ঠাণ্ডা ঠাণ্ডা পৰিৱেশ